हमारे दुकान में आने के लिए आप ये वीडियो फॉलो कर सकते हैं। आप देख सकते हैं कि ये जालूपुरी फ्लाईओवर है। आप चेक करो, फ्लाईओवर है। आप फ्लाईओवर से थोड़ा आगे आइए। आगे आने के बाद आप लेफ़्ट साइड से जो फुटपाथ है, फुटपाथ से आप आगे बढ़िए। आप देख सकते हैं ये फुटपाथ है। तो आपका राइट साइड में आपका एक स्टेट बैंक मिलेगा। स्टेट बैंक आप क्रॉस कीजिए। ये रहा आपका स्टेट बैंक। स्टेट बैंक आप क्रॉस करते ही, थोड़ा आगे आते ही हम देख सकते हो, और थोड़ा आगे आइए। उसके बाद आपका ये शॉप मिलेगा। आप देख सकते हो ये फ्लाईओवर है। तो इसी में आपका ये जो बड़ा वाला गली देख रहे हो आप, इसी गली में थोड़ा अंदर आ जाइए। अंदर आने के बाद आप देख सकते हो आगे, और थोड़ा आगे आइए। आगे आते ही आपको राइट साइड में हमारा शॉप मिलेगा। आपको हम देख सकते हो ये रहा हमारा शॉप, डिजिटल हब। आप चेक कर लो, यही हमारा शॉप है। तो इसमें आप लोग वीडियो फॉलो करके हमारे शॉप पर आ सकते हो। তো গাইজ বহুত দিনৰ মূৰত এটা ষ্টক লৈ আহিলোঁ। ষ্টক খুবেই আছে আমাৰ তাত। বৰ্তমান আমি সময় পোৱা নাই, যিহেতুকে আমি এটা আমাৰ দোকানত নতুন অফিচ অপেনিং হৈ আছে। অতি সোনকালে আপোনালোকক মই জনাই দিম বা দেখাই দিম। তো সেইটোৰ কামত আমি বহুত ব্যস্ত, আৰু কাষ্টমাৰ বহুত ৰাছ আছিলে, সেইটো কাৰণে আমি ভিডিঅ' বনাব পৰা নাই। যিটো আমাৰ ষ্টক আছে, ষ্টক এভেইলেবল, এইবিলাক চাব পাৰে আপোনালোকে। ষ্টক এভেইলেবল আছে, এইবিলাক চব ষ্টক আনাই আছে, আমি খুলিব পৰা নাই। এইবিলাক আগৰ ষ্টকবোৰ আছে, তোমাৰ আপোনালোকে চাব পাৰে। এইবিলাক নতুনকৈ ষ্টক সোমাইছে, চাই লওক। চেমচাঙৰ A33s দামবিলাক মই কৈ আছোঁ লাহে লাহে কৰি। আগত সেইবিলাক দেখাই লওঁ। যিবিলাক আছে আপোনাৰ প'ক' M4 5G, এইবিলাকৰ দাম জানে আপোনালোকে। 8,500 টকা কৰি পাই যাব 5G মডেল। প'ক' M3 পাই যাব আপুনি 6128 ভেৰিয়েণ্ট হয়, এইটো পাই যাব আপোনালোকে অনলি 6,500ত। প'ক' F1 পাই যাব 6,000, 5,800ত। প'ক' M3 পাই যাব 6128, 8,000 লিখাই আছে, 6,500 পাই যাব। প'ক' M2 পাই যাব আপোনালোকে 7,000 লিখাই আছে, অনলি 6,000ত। তাৰপিছত চেমচাং চাব পাৰে A23, এইবিলাক পাই যাব অনলি 9,000 কৰি, 4G মডেল হয়। তাৰপিছত ইনফিনিক্স এইটো চাব পাৰে, এইটো পাই যাব আপোনালোকে 6,500ত। চাই ল'ব লাগিব কি মডেল এইটো, 6,500ত পাই যাব। আকৌ দেখাই আছোঁ। তো এইবিলাক ষ্টাৰ্টিং কৰাই দিওঁ। নোট 8 বহুত বিচাৰি আছিল, নোট 8 আপোনালোকে পাই যাব অনলি 6,000ত। 2 মান্থ ৱাৰেণ্টি পাই যাব। তাৰ প'ক' X2 চাব পাৰে, কালাৰ চাব পাৰে। আৰু আছে প'ক' X2, মই দেখাই দিওঁ। প'ক' X2 এইবোৰ প'ক' X2 হয়। প'ক' X2 এভেইলেবল মাল আছে প'ক' X2ৰ, যাকলে একদম অফাৰ দি দিম। প'ক' X2 আপোনাৰ অফাৰ দি দিওঁ। প'ক' X2 আপোনালোকে পাই যাব অনলি 7,500ৰ পৰা পাই যাব। 7,500ৰ পৰা ষ্টাৰ্টিং পাই যাব। তাৰ ওপৰত 9,500, 8,500 এনেকুৱা পাই যাব। আপোনালোকে ভেৰিয়েণ্ট লৈ দাম। আপোনালোকে 660 বলে এতিয়া লৈ আপোনালোকৰ আহিব 7,500, 620 ল'লে 8,500, আৰু 856 ল'লে 9,500ত পাই যাব। তাৰপিছত নতুন মডেল আছিল GT মাষ্টাৰ চাব পাৰে, ধুনীয়া কণ্ডিশ্যন, একদম ধুনীয়া কণ্ডিশ্যনত আছে। এটা আছে আপোনাৰ 8256, সেইটো দাম আহিব আপোনাৰ 8256টো দাম আহিব আপোনাৰ 15,500, আৰু 6128 ল'লে আহিব 14,500। তাৰপিছত Pixel 6, এটা বহুত ডিমাণ্ডিং ফোন হৈ আছে বৰ্তমান। বহুতে কল কৰিছিলে যে দাদা Pixel 6 নাই নেকি। Pixel 6 আহিছে বৰ্তমান, আপোনালোকে ল'ব পাৰে, বুকিং কৰিব পাৰে। 6128 ভেৰিয়েণ্ট হ'ব, 2 মাহ ৱাৰেণ্টি পাব। বৰ্তমান ডিছচাৰ্জ হৈ আছে, জাষ্ট আহিছে মাল। তো এইবিলাক পাই যাব 70,500 টকা কৰি, যিহেতুকে 2 মাহ ৱাৰেণ্টি আছে। ঠিক আছে, আগতে দিছিলোঁ আমি 16,500 কৰি, এতিয়া আহিছে 1,000 টকা বেছি, কাৰণ ইয়াৰ ৱাৰেণ্টি আহিছে 2 মাহ, বা গেৰাণ্টি বুলিও ক'ব পাৰে। যিকোনো ইছ্যু হ'লে ৰিপ্লেচ হৈ যাব। তাৰপিছত চাব পাৰে 13 চাব পাৰে, 47,500 লিখা আছে, অনলি 43,500ত পাই যাব আপোনালোকে। তাৰপিছত iPhone 11 আছে 128, 100% বেটেৰী হেল্থ পাই যাব আপোনালোকে। অনলি পাই যাব আপোনালোকৰ এইটো 22,500 পাই যাব। 100% বেটেৰী ল'ব, কোনো চেঞ্জ নাই, চব অল অৰিজিনেল আছে, আপোনালোকে চাব পাৰে। দেখাই দি আছোঁ আপোনালোকক, চাব পাৰে। দুখন অ'কে আছে। তাৰপিছত নোট 8 কৈছোঁ মই। তাৰপিছত কাৰোবাক যদি কম দামী লাগে, আণ্ডাৰ 5,000, আণ্ডাৰ 4,000 এইবিলাক আছে। আপোনাৰ Realme C2 পাব, C1 পাব, তাৰপিছত Realme 3 পাব, 3i পাব, 3GB RAM, 2GB RAM, মিক্স ভেৰিয়েণ্ট হ'ব এইবিলাক। 5,000, 4,000ৰ ভিতৰত এইবিলাক পাই যাব। আৰু যদি কোনোবা ফাটাও ল'ব খোজে, তেতিয়া 3,000ত পাই যাব, টেনশ্যন নাই। তাৰপিছত নোট 8 Pro, এইবিলাক চব মালে আছে। নোট 8 Pro আপোনালোকে কৈ দিওঁ দামটো। নোট 8 Pro আপোনালোকে যদি 6128 লয়, বহুত টাইম লাগিছে খোলাওঁতে, মই দেখাই দিম পিছত বাৰু। নোট 8 Pro যদি আপোনালোকে 660 লয়, তেতিয়াহ'লে দাম আহিব আপোনাৰ
নোট 8 Pro 664 ল'লে আপোনালোকৰ দাম হ'ব 7,600, ল'লে 7,500, আৰু 8,128 ল'লে এইবিলাক নোট 8 চাব পাৰে। 8,128 ল'লে আপোনাৰ আহিব 8,000। তাৰপিছত এইবিলাক চাওক নোট 5 Pro পাব, বহুত মডেল আছে, মই ওলোৱাই নাই, জাষ্ট নোট 5 Pro আপোনালোকে পাই যাব অনলি 4,500 ষ্টাৰ্টিং পাব। তাৰপিছত 8 পাই যাব অনলি 4,000ত। তাৰপিছত এইবিলাক ৰেডমি 8 পাই যাব 5,000ত। তাৰপিছত এইবিলাক চাই লওক 4 3,000ত, যাক লাগে এইবিলাক 4 পাই যাব, 5 পাই যাব, ৰিয়েলমি 7 পাই যাব 6,500ত। অপো F19s F19s 628 পাব অনলি 10,500ত। তাৰপিছত প'ক' A54 628,500 লিখা আছে, অনলি পাই 7,500। প'ক' এইটো অপো A96 চাগে, কি মডেলটো মই ভালকৈ গম নাপাওঁ, এইটো পাই যাব আপোনালোকে, চাই ল'ব চাৰ্চ কৰি, এইটো দাম পাই যাব আপোনালোকে অনলি 9,500। ভিভ' Y20A এইবিলাক পাই যাব অনলি 6,500ত। ৰিয়েলমি 8 চাব পাৰে, 6i চাব পাৰে, 6i আপোনালোকে পাই যাব 664 ল'লে 8,500ত। তাৰপিছত 464 ল'লে 7,500 পাই যাব। আৰু এইটো চাব কালাৰ অপশ্যন চাব পাৰে 6i। তাৰপিছত 6,000 আণ্ডাৰত এইবিলাক পাই যাব, 6,000 বুলি ধৰক, 5 আহিব 6,000, আৰু 5 আহিব আপোনালোকৰ 6,000 আহিব। 100 টকা ডিছকাউণ্ট কৰাই দিম মই, লগত কেবল ফ্ৰী পাই যাব। তাৰপিছত আকৌ এইবিলাক আছে, চেমচাঙৰ আছে নোট 10 আছে, নোট 10 আপোনালোকে জানে অফাৰ 7,000 পৰা ষ্টাৰ্টিং হয়। তাৰপিছত চেমচাং A12 F12 এইবিলাক পাই যাব আপোনালোকে 5,500 অফাৰ দি দিলোঁ জাষ্ট। তাৰপিছত চাই লওক এইবিলাক চেমচাং আছে, এইবিলাক এইটো আহিব আপোনাৰ 7,500, এইটো আহিব 5,500, এইটো আহিব 6,000ত, আৰু এইটো আহিব 4,000ত। তাৰপিছত এইবিলাক কৈছোঁৱে মই, তো এইবিলাক চাব পাৰে। চেমচাং A33 5G 15,500 লিখা আছে, 17,500 লিখা আছে, এইটো পাই যাব অনলি 14,500। আৰু যে এইবিলাক 16,500 লিখা আছে, এইবিলাক পাব আপোনাৰ 13,500। তাৰপিছত এইবিলাক ৰেম প্ৰম হ'ব 17,500, যোনটো লিখা আছে এইটো পাব আপোনাৰ 8,128, আৰু যোনটো 16,500 লিখা আছে এইটো পাব আপোনাৰ 6,128। কালাৰ অপশ্যন চাব পাৰে গাইজ, কালাৰ অপশ্যন পাই যাব। এইটো আছে আপোনাৰ F, চাই লওক মডেলটো মই দেখাই আছোঁ আপোনালোকক, কল কৰিব অলপ, মডেল দেখাই দি আছোঁ আপোনালোকক কি মডেল আছে। এইটো চাব পাৰে F23 5G 6,128 হ'ব, 13,500 লিখা আছে, এইটো অনলি পাই যাব আপোনালোকে 11,500ত। তাৰপিছত A23 যোনে 4G লোৱা হৈছে এইবিলাক 9,500 কৰি আহি যাব। তাৰপিছত এইবিলাক X7 চাব পাৰে, X7 আপোনালোকে পাই যাব অনলি 12,000ৰ পৰা ষ্টাৰ্টিং। তাৰপৰা এইবিলাক দাম জানে। আৰু এটা নতুন মডেল আছে C55, এইটো আপোনালোকক অফাৰ দি দিম 7,500 পাই যাব, 8 মান ৱাৰেণ্টি থাকিব, এইটো আহিব পাৰে আৰু ল'ব পাৰে। তাৰপিছত এইবিলাক চাব পাৰে আপোনালোকৰ 11NE 5G একদম লাইট ফোন হয়, এইবিলাক আপোনালোকক অফাৰ দি দিম 14,500 লিখা আছে, 15,500 চাব পাৰে আপোনালোকে, এইবিলাক অনলি অফাৰ দি দিম 12,000ৰ পৰা ষ্টাৰ্টিং পাই যাব আপোনালোকে 6,128 ল'লে। তাৰপিছত এইটো চাব পাৰে, খুবেই ধুনীয়া ফোন হয়, এইটো আপোনালোক 15,000 লিখা আছে, অনলি 13,500 দি দিম, ধুনীয়া ফোন হয়। 108 মেগাপিক্সেল, লগতে 120 হাৰ্জ ডিছপ্লে, 120 হাৰ্জ ডিছপ্লে হয়, চাই লওক 6,128। ৰেডমি নোট 11 Pro প্লাছ 5G হয়, ঠিক আছে, এইটো পাই যাব 13,500। কি চাইছে আপোনালোকে আহক আৰু লৈ যাওক। তাৰপিছত ইনফিনিক্স 5G চাব পাৰে, এইবিলাক 9,000 পৰা ষ্টাৰ্টিং হ'ব। তাৰপিছত অফাৰ দি দিওঁ, এইটো আপোনাৰ ব্লাৰ হয়, চাব পাৰে, কেমেৰাটো ব্লাৰ হয়, চাই লওক কেমেৰাটো ব্লাৰ হয়, বেক কেমেৰাটো ব্লাৰ হয় একেবাৰে। তো এইটো মই অফাৰত দি দিম, এইটো অনলি পাই যাব 9,000ত, ঠিক আছে। যোনে লৈ ল'ব পাৰে 6,128 ভেৰিয়েণ্ট হ'ব, অনলি 9,000ত দি দিম, ঠিক আছে। আৰু এইটো ভাল মডেল কোনোবাই লয় এতিয়া 10,500 আহিব, 8GB ৰেম হ'ব, 128 মেমৰি হ'ব, ঠিক আছে। তাৰপিছত নোট 7 Pro আপোনালোকে চাব পাৰে, আৰু মডেল আহি আছে নোট 7 Pro, মই অতি সোনকালে আপোনালোকক দেখাই আছোঁ। নোট 7 Pro ল'ব পাৰে অনলি আপোনাৰ 664 হয়, 6,000ত লৈ যাওক। তাৰপিছত ইনফিনিক্সৰ এটা নতুন মডেল আহিছিলে, চাই লওক, এইটো ইনফিনিক্সৰ 8,000 লিখা আছে, অনলি 7,000 পাই যাব, একদম খুবেই নতুন মডেল হয়। ৱাৰেণ্টি আছে আপোনাৰ 6 মান মে বি থাকিব লাগে। এইটো ইনফিনিক্স নোট 11S 664 হয়, ছাইড ফিংগাৰ হয়, খুবেই ধুনীয়া ডিছপ্লে হয়, এইটো আপোনালোকে পাই যাব অনলি 7,000ত। তাৰপিছত নোট 10 Pro Max আপোনালোকে পাই যাব, এইটো এটা কালাৰ অপশ্যন পাই যাব আপোনালোকে, আছে মডেল আহি আছে, এইবিলাক আপোনালোকে পাই যাব অনলি 9,500 পৰা ষ্টাৰ্টিং পাই যাব, যাক 9,500 কৰি দি দিম চব। তাৰপিছত এইবিলাক চাব পাৰে ষ্টক। তাৰপিছত আপোনালোকক মই আৰু অফাৰ দি আছোঁ, আপোনালোকক OnePlus দেখাই আছোঁ। তো গাইছ OnePlus চাব পাৰে, এইবিলাক OnePlusৰ দুটা মডেল আছে, আপোনালোকক মই দেখাই আছোঁ। এইটো ৰৈ গৈছিলে Poco F3 GT 6,128, এইটো পাই যাব আপোনালোকে অনলি 14,500ত, অফাৰ দি দিলোঁ আপোনালোকক। তো চাই ল'ব পাৰে, নতুন ষ্টক আহিছে এইবিলাক OnePlusৰ, OnePlus Nord C2 Lite, এইবিলাক পাই যাব অনলি
11,500 পাই যাব ঠিক আছে অফাৰ দি দিলোঁ 11,500 পাই যাব অনলি তাৰপিছত এইটো আপোনাৰ 628 ভেৰিয়েণ্ট হ'ব ঠিক আছে তাৰপিছত মই আকৌ দেখাই আছোঁ নট চি পাই যাব চাই লওক নট চি 15,000 লিখাই আছে 13,500 পাই যাব 8/120 আৰু 1256 হ'লে 14,500 পাই যাব আৰু যদি নট লয় নট চিৰিজত আপোনালোকৰ 8/128 13,000 ষ্টাৰ্টিং হ'ব আৰু 12/256 হ'লে 14,000 পাই যাব আৰু এটা অফাৰ আছে মই দেখাই আছোঁ আপোনালোকক কৰিব অলপ তো চাব পাৰে OnePlus 8 এইটো আছে এইটো আপোনালোকৰ এইটো ৱাৰেণ্টি আছে 1 month ৱাৰেণ্টি আছে এইটো পাই যাব আপোনালোকৰ অনলি 19,500 আৰু এইটো আপোনাৰ ৱাৰেণ্টি আছে অনলি 7 days এইটো আপোনালোকে পাই যাব অফাৰত 16,500 পাই যাব এইটো অল অ'কে আছে কিন্তু ৱাৰেণ্টিটো কম আছে যিহেতুকে ৱাৰেণ্টি নাই বুলি কৈছোঁ আমি 7 days চেকিং ৱাৰেণ্টি মই দি দিম 8/128 চাব পাৰে এইটো পাই যাব আপোনালোকে অনলি 16,500 অফাৰ তো কি চাইছে আপোনালোকে লৈ যাব পাৰে একো ইছ্যু না অল অ'কে আছে আপোনালোকে ল'ব পাৰে তো গাইজ আৰু কিবা কিবি আছে মই দেখাই আছোঁ আপোনালোকক 9R পাই যাব OnePlus 9R চাই লওক 9R যদি এইটো অলপ ফাটিছে মোৰ হাতৰ পৰা পৰি কিনে ফাটিছে এইটো পাই যাব অনলি 19,000 আৰু এইটো পাই যাব অনলি 20,500 তো এইবিলাকৰ ৱাৰেণ্টি পাই যাব 2 মাহ কৰি তাৰপিছত আপোনালোকক 70 দেখাই আছোঁ 77 660 দেখাব পাৰে আপোনালোকে অলপ ষ্টক থাকে আমাৰ তাত তাৰপৰা এইটো আমাৰ 60 হয় 6 হয় এইটো 60 আপোনালোকে পাই যাব অনলি 9,500 6 পাই যাব 8,500 আৰু আপোনালোকে 7 পাই যাব 10,500 6/128 এইটো আপুনি এনেকুৱা ভেৰিয়েণ্ট হৈ যাব তাৰপিছত এইটো আছে আপোনাৰ 8/128 এইটো হৈ যাব আপোনালোকৰ অনলি 12,500 গাইজ আকৌ দেখাই আছোঁ মই সৰু সৰু মডেলবিলাক আপোনালোকক দেখাই দিওঁ অলপ বহুতে কয় যে দাদা সৰু মডেলবিলাক পোৱা নাই কাম কৰিম আৰু এবাৰ কৈ দিওঁ আপোনালোকক চাব পাৰে এইবিলাক অনলাইন মডেল হয় এই দুটা মডেল হয় এইটা মডেল 3টা মডেল 4টা মডেল মোৰ লগত আছে ইয়াতে Samsung M02 পাই যাব আপোনালোকে 4,500 3 পাব 4,500 এইবিলাক পাব অনলি 4,000 কৰি ঠিক আছে আৰু যদি কোনোবাই ডিছপ্লে ভাঙা লয় এইবিলাক ডিছপ্লেৰ দাম বেছি নহয় 1,000 হৈ যায় 3,000 পাই যাব এইবিলাক 1,000 কম লয় চাগে ডিছপ্লে মই জানাত এইটো পাই যাব আমি ডিছপ্লে চেঞ্জ কৰি দিব খোজা নাই আপোনালোকে যদি এনেকৈ লয় 3,000 পাই যাব ঠিক আছে আৰু কম দামী মডেল মই দেখাই আছোঁ Note 5 Pro এইবিলাক Note 5 Pro আনিব এইবিলাক চাব পাৰে Note 5 Pro পাই যাব আপোনালোকে 464 পাই যাব অনলি 4,500 আৰু 6/128 ল'ব 664 ল'ব খুজিলে অনলি 5,000 আহিব ঠিক আছে গাইজ আজিলৈ এইখিনিয়ে আৰু নতুনকৈ ডাঙৰ ষ্টক আমি অতি সোনকালে আনি আছোঁ আৰু আপোনালোকে ৱেইট কৰি থাকক আজিলৈ এইখিনিয়ে ধন্যবাদ